हेलो गाइस, वेलकाम बैक टू माय यूट्यूब चैनल। गतिके আজি আমি আছো আমাৰ গাঁৱৰ একদম নেচাৰেল বিউটিৰ মাজত। আমাৰ গাঁৱৰ কাতি বিহু উপলক্ষে আমি আটাইবোৰ আমি চাকি দিব আহিলোঁ। আহি কেনে ভিডিঅ' এটা বনাই দিলোঁ। আপোনালোকক আমাৰ গাঁৱৰ একদম নেচাৰেল বিউটি দেখুৱাব বাৰু। আপোনালোকে চাই ৰাখচোন আমাৰ গাঁৱৰ পৰিৱেশটো কেনেকুৱা। আমি পথাৰত চাকি দি আহিলোঁ। এয়া মোৰ দাদা, এইটো দাদা, আমি গোটেইকেইজন আহিলোঁ ইয়াতে পথাৰত চাকি দিব। গতিকে আমি আপোনালোকক দেখি আছোঁ। আজি গধূলি হ'ল বাৰু, হ'লেও মই আপোনালোকক দেখুৱাবলৈ যত্ন কৰিছোঁ আমাৰ গাঁৱৰ নেচাৰেল বিউটি। গতিকে আপোনালোকে মোৰ লগত ভিডিঅ'টো চাই থাকক বাৰু। আমিয়ে নহয়, আমাৰ লগত এই আমাৰ গাঁৱৰ ওচৰৰে ককাও আহিব। ককাহঁতৰো পথাৰত চাকি দিলে আৰু এইবিলাক এটা গাঁৱৰ পৰিৱেশ আৰু গাঁৱৰ ৰীতি নীতি পৰম্পৰা। ককাটো খেতিয়ক মানুহ। চাওক আমাৰ গাঁৱৰ পৰিৱেশ কিমান ধুনীয়া, ধাননি পথাৰ, চাৰিওফালে সেউজীয়া সেউজীয়া। গতিকে এই ৰাতি হ'ল ভিডিঅ'টো কৰোঁতে, সেইকাৰণে পিকচাৰ কোৱালিটিটো সিমান এটা ভাল নহ'ল। হ'লেও আপোনালোকক দেখুৱাবলৈ যত্ন কৰিছোঁ। এইটোৱে আমাৰ গাঁৱৰ পৰিৱেশ। একদম চাৰিওফালে সেউজীয়া আৰু সেউজীয়া চব ক্ষেত্ৰত। আমিও ঘৰলৈ আহিলোঁ। আহি তুলসীৰ তলত চাকি জ্বলাই সেৱা সন্মান কৰিলোঁ আৰু তাৰপাছত আমি বুলি নহয়, আমাৰ গাঁৱৰ ওচৰ চুবুৰীয়া যিমান আছে সকলোৰে বাটত চাকি বন্তি জ্বলালে। আমি চাবলৈ গ'লোঁ লাইক কমেণ্ট আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।